পিতায়ো, আজি তোলে বৰকৈ মনত পৰিছেচোন। সেই তাহানিৰ এটি জয়াল সন্ধিয়া তই যে মোক এৰি কোনোবা অজান মুলুকলৈ গুচি গলি। তেতিয়াৰ পৰাই মই বৰ অকলশৰীয়া হৈ পৰিলো পিতাই। পাঠশালাৰ পোৱাবোৰ বৰ আপোন আছিল তেতিয়া, কাৰণ তই দি পঠোৱা আঠনাটোৰে যে পানী খোৱাৰ ছুটিত জেলিল বৰপাই দোকানত ডালবুট খাবলৈ পাইছিল সদায়। তেতিয়া তোৰ কষ্টবোৰ হয়তো বুজিব পৰাকৈ মই পৰিণত নাছিলোঁ। তোৰ মৰমে যে মোক জোনবাইৰ দেশৰ পৰি কৰি ৰাখিছিল। তই মোক বুজিব নিদিলি কষ্ট কি। কাহিলি পুৱাতেই তই যে ওলাই গৈ কাৰ ঘৰত জানো নাঙলৰ মুঠিত ধৰি আমলৈ লৈ আনিছিলি এমুঠি ভাত। আজিও মনত পৰে তোৰ সেই কামিজ চোলাটোলৈ, যিটো পিন্ধি ওলাই গ'লেই সন্ধিয়া তই ভাগৰুৱা হৈ উভতি আহ ঘৰলৈ। আয়ে যতনাই দিয়া লাল চাহ টুপিৰেই দিনটোৰ অৱসাদ দূৰ কৰ তই। পিতায়ো, আজি তোৰ অনুপস্থিতি বাৰুকৈ অনুভৱ কৰিছো। জীৱনে গতি সলালে তই এৰি যোৱাৰ পাছত। তই সদায় দিয়া সেই আঠনাটোৰ আবদাৰ এৰি দিলো, কাৰণ আইৰ বৰ কষ্ট হৈছিল তই গুচি যোৱাৰ পাছত। জীৱন কি তেতিয়াও উপলব্ধি কৰাৰ বয়স হোৱা নাছিল মোৰ, তথাপিও অনুভৱ কৰিছিলোঁ পেটৰ তাৰণা। মই আজিও পাহৰা নাই তোৰ বিদায় ক্ষণৰ কাতৰ মুখখন। তোৰ গাত ভৰি নোতোলাকৈ শুব নোৱাৰা মইজনীয়ে তই যোৱাৰ পাছত উজাগৰি বহু নিশা পাৰ কৰিছিলোঁ, তই জাননে? মানি ল'ব পৰা নাছিলোঁ তই যে একেবাৰে গুচি গলিগৈ মোক এৰি। ধন্যবাদ।